ইউটিউব চেনেল প্ৰথমবাৰৰ কাৰণে আজি ব্লগ বনাইছোঁ গাইজ। আৰু ব্লগ বনাই বিশেষ কাৰণ নহয় এনেকুৱা আজি কিবা অলপ দেখুৱাব লগা আছে আপোনালোকক। তো আপোনালোকে চাই থাকক সকলোকে ক'ত ক'ত পানী বাগৰিছে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। বাই। তো গাইজ কি কৰিম গাইজ, উপায় নাই, ৰাস্তাত ইমান পানী গাইজ, ৰাতিৰ ভিতৰতে গাইজ ইমান পানী আহি গৈছে গাইজ। এতিয়া চাওক না গাইজ কেনে এটা পৰিস্থিতি হৈ গৈছে, ইমান ধাৰ আপোনাৰ গাইজ ফালি ফালি আহিছে গাইজ, পানী ফালি আহিছে পুৰা। ইফালে গাইজ পানী চাব আহিছে লুংগি গামোচা মাৰি পানী মাৰি গাইজ। তো ইয়াৰ পৰা মানুহবিলাক এতিয়াও যোৱাই নাই গাইজ, কাৰণ ভবাই নাছিল যে ইমান পানী হৈ যাব অকস্মাত। চাওক না গাইজ সিহঁতৰ ঘৰতো পানী, ঘৰত মানে ঘৰত সোমোৱা নাই, সোমাব চাগে, পানী বাঢ়ি আহিছে যিহেতু তলত পানী ভৰ্তি গাইজ, তলত ইমান পানী হৈ গৈছে। চাই থাকক গাইজ, আৰু আছে পানী, ঘৰত সোমাইছে বহুতৰে। চাওক না গাইজ কি ধাৰ কৰিছে গাইজ, ইমান ধাৰত ৰাস্তাত একদম না পানী গাইজ। সাগৰৰ চুনামি আহিছে গাইজ, সাগৰৰ চুনামি, ইমান ধাৰ গাইজ। চাওক না চাওক ইমান পানীৰ ধাৰ, চাওক পথাৰখন চাওক কি ধাৰ পৰিছে গাইজ, সাগৰৰ ধাৰ এনেকুৱা নপৰে চাগে, ইমান ধাৰ পৰিছে পথাৰখন চাওক, চাওক সাগৰ হৈ গৈছে, সাগৰ সাগৰ চুনামি হৈ গৈছে গাইজ। তো ইফালেও যাওঁ এবাৰ, ইফালে এবাৰ কি হৈছে কাৰ চাই হ'ল। তো আপোনালোকৰ ভিডিঅ'টোৰ লগত আহি থাকক আৰু চাই থাকক। এইটো গাইজ আমাৰ বাট হয়, পানী চাওক না গাইজ, এবাৰ হয় ফুটি দিছি গাইজ, পানী ভৰ্তি। আজি দেখা পাইছি বোলে গাইজ পানী প্ৰথমবাৰৰ কাৰণে গাইজ। চাই থাকক আগলৈ, শেষলৈ চাইছোঁ আমি। ফাইনেলি গাইজ আহি পালোঁ, আপোনাৰ গাইজ ইফালে ঘৰৰ ভিতৰত পানী সোমাই গৈছে গাইজ। তো চাই থাকক আপোনালোকক দেখুৱাইছোঁ ভালদৰে, পানী পানী গৈছে গাইজ। মই কেমেৰাটো বেক কৰি আপোনালোকক দেখুৱাইছোঁ গাইজ, চাই থাকক। চাওক না গাইজ কি বিলে হৈছে, কি যে কম গাইজ, ইমান পানী গাইজ, ঘৰৰ ভিতৰত পানী সোমাই গৈছে গাইজ। মই দেখুৱাইছোঁ ভিতৰত পানী কিমান পানী সোমাইছে, চাই থাকক। ইফালে আমাৰ একাটো হৈছে গাইজ বাহিৰত। তো ইহঁতক চাওঁ গাইজ, চব তলত পানী ফুল গাইজ, পুৰা ফুল, নিজে কম আৰু ফুল পানী গাইজ, ইমান পানী হৈছে। ঘৰৰ ভিতৰতো গেছি চাগে, বেছি গাইজ, ঘৰৰ ভিতৰতো বেছি। তো চাই থাকক গাইজ, সিহঁতৰ ঘৰতো পানী ভিতৰ পুৰা ফুল হৈ গৈছে। চাওক না গাইজ পুৰা দিনটো এক দাপনা হৈছে গাইজ। তো পানীত এনেকৈ যাই আছে, উপায় নাই। তো চাই থাকক, ঘৰৰ ভিতৰত দেখুৱাইছোঁ। তো চাওক এয়া হৈছে পানী, আৰু ঘৰৰ ভিতৰত চাওক গাইজ ইমান পানী, পানী টপলা গাইজ ওপৰত বান্ধি থৈছে চাগে। চাওক না গাইজ এইবিলাক কাপোৰ বান্ধি থৈছে গাইজ ওপৰত। এইফালে এইটো পাকঘৰ গাইজ, পাকঘৰৰ বিলে উপায় নাই গাইজ, কি যে কম, পাকঘৰ চৌকা চাওক গাইজ ভৰ্তি পানী। চাওক না গাইজ খৰিৰ ওপৰত তোলাই আছে চাগে, দেখছি লৰা গাইজ ইমান পানী হৈছে। আমাৰ উপায় নাই, ইমান বানপানী। গাইজ চাওক না চোতাল কাঠি পানী পুৰা ফুল হৈ গৈছে গাইজ। কিবাকে চাওক গাইজ পানী পানী, অকল পানীয়ে পানী গাইজ। তো কিবা আনিজা বনাই আছে চাগে, ভাত আনিজা বনাইছে, উপায় নাই, নতুন চালিয়া তুলিছিল তাত বনাই আছে। এইটো হৈছে সিহঁতৰ ঘৰ, ঘৰৰ অৱস্থা নাই গাইজ একেবাৰে। তো গাইজ আপোনালোকে দেখিলে গাইজ ঘৰৰ ভিতৰত পানী হৈ গৈছে গাইজ। তো কিবা এটা ব্যৱস্থা দিব লাগে গাইজ চৰকাৰৰ ফালৰ পৰা, কি সুবিধা কি হালাতৰ আছে গাইজ।
ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ। তো বাই বাই।